এক মিনিট স্যার আজিতো আমাৰ কোনো ধৰণৰ ডিউটি নাই আজি দিনটো আমাৰ বেকাৰ গ'ল বেকাৰ যাবই আজি কিবা এটা না কিবা এটা হাজিৰা পেলাব লাগিছিলে স্যাৰ আছো মই আজি আছো লগত আজি হাজিৰা পেলাব লাগিব কিবা এটা কৰি তাতে আজি আমি ড্ৰেছ নাই নহয় আজি কোনো ধৰণৰ ছাগলী পোৱা নাই বকৰা এটা পাব লাগিছিলে ছাৰ হাজিৰাটো উঠাই দিলোঁ হয় ছাৰ বহুত দিন হ'ল চাধাও খোৱা নাই ছাৰ প্ৰব্লেম আছে আচ্ছা তুমি থকা অৱস্থাত মই টেনশ্যন নলওঁ আজি আমি দুইটাই ব্যৱস্থা কৰিম কিবা এটা ঠিক আছে ছাৰ ঠিক আছে ঠিক আছে হ'ব আমি অলপ আগলৈ যাওঁ এতিয়া আমি যাই থাকোঁ অঁ কি হ'ল আপোনাৰ মনে মনে বহি আছে যে নাই চিন্তাহে কৰিছোঁ একো মানে নাই আজি ডিউটি নাই বুলি মানে একোৱে পোৱা নাই বুজিছা তাকে অলপ চিন্তা লাগিছে চিন্তা কৰিবলগীয়া কথা ছাৰ আজি এনেকুৱা এজন প্ৰাণী অহা নাই নে কোনো পিনে নাই ছাৰ আজি নাই আজি নহ'ব চাগে কিবা বুজিছা ছাৰ সেইটো বকৰা ক'ত সেইটো আহি আছে আগৰ পিনে বকৰা নাই আহিছোঁ নহয় ছাৰ মাল আহি আছে ইয়াক ধৰিব লাগিব ছাৰ আচ্ছা ইয়াৰ দেখোন হেলমেটটো দেখা নাই ছাৰ ইয়াক ধৰিব লাগিব ছাৰ হয় নেকি ঠিক আছে আমি অলপ আগুৱাই যাওঁ নেকি বল ঠিক আছে আচ্ছা ডিউটি ভালকৈ পালন কৰিবি এতিয়া তাক ৰখাগৈ মই ইয়াতে আছোঁ কিবা প্ৰব্লেম হ'লে মোক মাতি দিবি মই আছোঁ হয় ছাৰ ঠিক আছে যোৱা ঠিক আছে হেলমেট ক'ত অলপ আগত লৈ আছিলোঁ লাইচেঞ্চ ক'ত লাইচেঞ্চ লাইচেঞ্চ নাই জোতা পিন্ধা নাই অসমত কি চলি আছে এতিয়া অসমত কি চলি আছে তোমালোকৰ নিচিনা মানুহৰ কাৰণে অসমখনত এতিয়া বৰ্তমান ড্ৰাইভিং কাৰণে বহুত অসুবিধা হৈ আছে মানুহ মৰি আছে কথা নুবুজা নেকি তোমালোকৰ ছেফটি কথা যদি তোমালোকে নিজে নুবুজা আমি কি বুজিম আমি পুলিচে আমি কি বুজিম না হয় ছাৰ আপোনাৰ কথাটো বুজিলোঁ মই কিন্তু ইয়াতে গৈ আছিলোঁ এইটো মোৰ ঘৰ এইটো মানে জৰিমনা ভৰিব লাগিব তুমি জৰিমনা ভৰিব লাগিব ইয়াত ছাৰ মই মানি পাছটোতো নানিলোঁ তেনেকৈ নহ'ব জৰিমনা কিবা এটা দিবই লাগিব তুমি ড্ৰাইভ কৰিব লাগিব এতিয়া বৰ্তমান লাইচেঞ্চ নাই তোমাৰ হেলমেট নাই তোমাৰ জোতা নাই নহ'ব তেনেকৈ কিবা এটা ভৰিব লাগিব 2000 টকা জৰিমনা দিয়া তুমি গৈ ছাৰ অলপ ৰ'বাচোন তুমি ৰাতিপুৱাতে কিবা এটা পাইছিলোঁ 2000 টকা ক'লো বেছি হ'ব নেকি ছাৰ কিবা কৈ আছিলে আপুনি ভাবিছিলোঁ এনে হেৰি তোমাৰ ঘৰ কোনখিনি বুলি ক'লা এই অলপ আগত এই ব্ৰিজখন পাই যে ব্ৰিজখনৰ পৰা আৰু 2-3 ঘৰ মানুহ পাৰ হ'ব লাগে হেৰি নহয় তোমাৰ তাত চাধা আছিলে নেকি চাধা এই ছাৰ এতিয়া মই খাই উঠিছোঁহে অলপমান চাধাকৈ দিয়া নহয় চাধা খাব চাধাকৈ অকণমান দিয়া ঐ কি হ'ল কি ভাবি আছ মাল জল্দি দে আকৌ ওলাইছোঁ দেখিছা নাই টাইম কেনেকুৱা হৈ আছে টাইম যিমান হ'ব তিমান বেলেগ বস্তু ল'ম মই এইটো লৈ নাই যে তই দি দে গোটেইটো দে ঐ ছাৰ মোক লাগিছিলে নহয় খাবৰ কাৰণে যা তই যা থেংক ইউ ছাৰ আৰু দ্বিতীয় দিনাখন যদি আহ দি ছাৰ দ্বিতীয় দিনাখন দেখিলে মোক তই বেলেগ বস্তু দিব নালাগে খালি চাধা দিবি ঠিক আছে যা তই বেলেগ বস্তু দিব নালাগে যা চাধা পেকেট এটাৰ কাৰণে কিমান কি কৰিব লগা হৈছে এই পোৱালিটোক অলপ খাইছে দেই বাকীখিনি মই এবাৰ হ'ব দিয়ক ছাৰৰ লগত আজি ডিছকাছ কৰি ল'ব লাগিব গৈ আৰু ঐ ছাৰ পাই গ'লো নহয় ছাৰ ছাৰ এইটো লওক আচ্ছা ডুপ্লিকেট নেকি এইটো ছাৰ এইটো অৰিজিনেল হয় ছাৰ অলপহে খাইছে হয় নেকি হ'বও পাৰে বুজিছা অলপ খাইছেতো বেছি চিন্তা নাই অলপে আছে যেনিবা আচ্ছা যিয়ে নহওক ইমান টাইম যে লাগে কিয় হে ছাৰ টাইম নল'ব কিয় কাহিনী আছে ইয়াত ছাৰ ইয়াত আকৌ কেনেকুৱা কাহিনী
ছাৰ কাহিনীটো মানে আপোনাৰ এনেকুৱা মানে তাক মই ভুলতে মিষ্টেকতে মানে মই তাক 2000 টকা খুজি দিলোঁ তাৰপিছত চাই সি 2000 টকা তাৰ তাত নাই আৰু তাৰ তাত হেলমেট এইবিলাক কোনো ধৰণৰ বস্তুৱে নাই আচ্ছা পিছত লাষ্ট টাইমত উপায় নাপায় চাধাটোকে লৈ ল'লোঁ আৰু ছাৰ আমাৰ মেনেজটো হৈ গ'ল ঠিকে আছে আচ্ছা এতিয়া মেনেজ কৰিবি নে চাধা মাৰিবি হে টাইম দিছে টাইম দিয়ক চাধা মাৰ ঠিক আছে আমি মাৰি দিওঁ। এতিয়া যাব লাগে বলক ঠিক আছে, ব'লক। যিয়ে নহওক আমাৰ কিবা এটা হ'ল আজি ভাল বাচিছিলোঁ আজি চাধাটো থাকিবই লাগিব দেই